খবৰ? আজি হৈছে 5 জুন, মানে বিশ্ব পৰিৱেশ দিৱস। সেইকাৰণে মই কি কৰিছোঁ, আজি এই ছাগলী গোৱালিটো অকণমান চাফা কৰি দিছোঁ। চাফা কৰাৰ লগতে এই ছাগলী গোবৰখিনি মই এতিয়া কিবা এটা ৰুম আপোনালোকক দেখুৱাম, চাই থাকিব। তাত দিম মানে এইখিনি মানে সাৰ হয়, ছাগলীৰ গোবৰখিনিও সাৰৰ কাৰণে কামত দিয়ে। মই এতিয়া ৰুম মই দেখুৱাম। আজি বিশ্ব পৰিৱেশ দিনাখন মানে কিবা এটা ৰুম আৰু কিবা নাম থাকক আগলৈকে। আপোনালোকেও যদি পাৰে ৰুই ল'ব, গছেই হওক বা তামোল পুলি, নাৰিকল পুলি, পাণ, যিয়ে নহওক আৰু আপোনালোকৰ পচন্দৰ যিকোনো কিবা এটাতো ৰুব আজিৰ দিনত, তেতিয়া কিবা এটাতো হ'ব। আগতো ৰোৱাবোৰ, তথাপিতো আজিও ৰুই চাওঁ কি হয়। এনেকৈ চাই থাকিব মই কি ৰুম। এইখিনি চাফা কৰি লওঁ অথনি। তাৰপিছত এইফালে ভেন্দিবোৰ লগাইছোঁ, এইবোৰ চাফা কৰিছোঁ। ইয়াতো কিবা কিবি ৰুম পাছতকৈ। মই এতিয়া বিশেষকৈ ইয়াৰ পৰা মই পাণ উঘালি লৈ যাম। এইফালে বেলেগ জেগাত ৰুম আজি। ইয়াত আছিলে, মই কেইজোপামান উঘালিলোঁ। এতিয়া ৰুব যাম, আপোনালোকক দেখুৱাম মই কেনেকৈ ৰুব লাগে পাণ পুলি। এয়া চাওক, বেছি দিন হোৱা নাই ৰোৱাটো, তথাপিতো ধুনীয়া হ'ল। আকৌ মোৰ ৰোৱা চাওক না, এই ভোট জলকীয়া কি ধুনীয়াকৈ পকি আছে। এইটো তাৰমানে নাখাওঁ, এইটো পচাম। এইটো মানে হেৰি কৰিম, এনেকৈ থৈ দিম, একদম পূৰা পকিব দিম। ইয়াৰ গুটিখিনি উলিয়াই আকৌ পচাই দিম, তেতিয়াহে মানে আৰু বেছিকৈ ৰুব পাৰিম। এয়া মই সৰু সুৰাকৈ এনেকৈ খেতি কৰিছোঁ। এইটো হৈছে মোৰ ভেন্দি, ইয়াত লগাইছোঁ। এইকেইজোপা দাংবডি, ইফালে বগা। খালোঁ বাৰু দাংবডি দুডালমান। এয়া সৰু সৰুকৈ দাংবডি লাগিছে। ইফালেও পাণটো পাণ পুলি ৰুইছোঁ, হোৱাগৈ নাই খাবলৈ। তাৰপিছত মই এতিয়া আকৌ ৰুব যাওঁ। ক'ত ৰুম আপোনালোকক দেখুৱাইছোঁ, কেনেকৈ ৰুব লাগে মই দেখুৱাম বোলো। আকৌ মই অথনি যে ভৰাইছিলোঁ, সেই ছাগলী গোবৰটো লৈ যাওঁ, তাত দিম। ছাগলী গোবৰ ভাল পাণৰ কাৰণে। মই এতিয়া যাওঁ। ইয়াত ৰুম বুলি ভাবিছোঁ। এই গছজোপাত তামোলৰ হয়। তামোল যিমানেই বাঢ়ি গৈ থাকিব, পাণো তেতিয়া বাঢ়ি গৈ থাকিব। এতিয়া সেইকাৰণে ৰুলেহে ভাল হ'ব। ইয়াত ৰুম 4 জোপামান ৰুম। ইয়াত ৰুম, ইফালে আৰু 2 জোপা, য'ত অকণমান ওখ হৈছে তাত ৰুম। অথনি তাৰমানে এইখিনি কাম কৰোঁতে মোৰ মোবাইল ধৰি দিয়া মানুহ নাই, সেইকাৰণে মাটি উঠাওঁতে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এতিয়া ৰোৱাটো মই দেখুৱাম, চাই থাকিব। প্ৰথমতে আপুনি মাটিখিনি পূৰা গুড়ি কৰি ল'ব। একেবাৰে ওচৰত ৰুব নালাগে, তাৰমানে ইয়াৰ পৰা এফুটমান আঁতৰত আৰু তামোল গছতকৈ। চব মই এইখিনি অকণমান হেৰি কৰি লওঁ, গুড়ি কৰি লওঁ। মাটিখিনি গুড়ি কৰিলোঁ। তাৰপিছত মই এনেকৈ অলপমান গাঁত খান্দি লৈছোঁ। এইখিনি চাব, এনেকুৱাকৈ অকণমান গাঁত খান্দি ল'ব লাগে দীঘলীয়াকৈ। তাৰপাছত পাণৰ কি কৰিব লাগে, এনেকৈ চিধাকৈ ৰুব নালাগে কেতিয়াও। তাৰমানে এনেকুৱাকৈ ৰুলেহে ইয়াৰ পৰাও অকণমান মানে হেৰি ওলাব, শিপা ওলাব। ইফালে কি কৰিব, এনেকৈ কৰি দিব। এইখিনি পুতিম, গোটেইখিনি তাৰমানে পুতি দিব নালাগে, অকণমান অকণমান যাতে শিপা ওলায়, এনেকৈ কৰি দিব। এই পাতখিনি এনেকৈ উলিয়াই দিব, যাতে ইয়াৰ পৰা শিপাখিনি ওলাই আহে। এনেকৈ ৰুব লাগে। মই এইটো চাইডে ৰুম বুলি হয়, তেতিয়া 4 ৰাউণ্ডেই হ'ব, মানে এটা চাইড যি নোলাব। এইবোৰ ওলাই আছে নহয়, এইখিনি চাব। ইফালে এনেকৈ কৰি ৰাউণ্ড কৰি ল'ব। এই ৰাউণ্ডটো মই এনেকৈ দি দিম। এনেকৈ ৰুব লাগে। তাৰপিছত যিখিনি মই হেৰি আনিছিলোঁ, ছাগলী গোবৰ, ওপৰে দি দিম এনেকৈ কৰি। বিশেষকৈ এইজোপাত হৈ গ'ল ৰোৱা, আৰু এতিয়া বাকীজোপাত ৰুমগৈ। এনেকুৱা যেতিয়া শিপা ওলাব, ইয়াৰ পৰাও ওলাব, ইফালেও ওলাব, এইটো চাইডৰ পৰা ওলাব, আৰু ইয়াতো ওলাব, ইফালেও ওলাব। সেইকাৰণে মই এনেকৈ দি দিছোঁ। ছাগলী গোবৰ ওপৰত দি দিছোঁ। এতিয়া ৰুম সেইজোপাত, চেম একে ষ্টাইলতে ৰুম, আপোনালোকে চাই থাকিব।
পাণ পুলি ৰুই আহিলোঁ, বহুত ভাগৰ লাগিলে। এতিয়া কি কৰিম আৰু, এতিয়া বেলেগ খোৱা বোৱা কাম কৰোঁগৈ। কিন্তু মোৰ ভিডিঅ'টো মই আজিলৈকে ইমানতে সামৰোঁ। বাই বাই।